নমস্কাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুনকৈ আপোনালোকৰ টিচাৰৰ ভেকেঞ্চি ওলাইছে। তাৰ নটিফিকেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নটিফিকেশ্যনটো আহিছে আপোনালোকৰ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাইলৈৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ ৩,৮88 জন যি আপোনালোকৰ LP স্কুলৰ টেট শিক্ষকৰ নিযুক্তি হ'বলৈ গৈ আছে, তাৰ এটা নটিফিকেশ্যন আজি আপোনালোকৰ মাজত ক'বলৈ গৈ আছোঁ। আপোনালোকৰ ইয়াৰ চেলেৰী ষ্ট্ৰাকচাৰ দেখিছে 14,000 পৰা 70,000লৈকে, লগতে আপোনালোকৰ বাকী এলায়েন্সখিনি থাকিব। আৰু আপোনালোকৰ ইয়াত এজ ৰিলেক্সেশ্যন আছে আপোনালোকৰ 18 বছৰৰ পৰা 22 বছৰ 40 ইয়াৰ্ছলৈকে আপোনালোকৰ আনৰিজাৰ্ভ, লগতে 42 ইয়াৰ্ছলৈকে আপোনালোকৰ এক্স ছাৰ্ভিচমেন, ঠিক সেইদৰে 43 ইয়াৰ্ছ আপোনাৰ OBC এণ্ড 45 ইয়াৰ্ছ আপোনালোকৰ SC ST প্লেইন ST হিলছ এণ্ড 50 ইয়াৰ্ছ ফৰ পাৰ্চন উইথ PWD কেণ্ডিডেটৰ কাৰণে 50 ইয়াৰ্ছ এজ অন 1 জানুৱাৰী 2023। এইখিনি আপোনালোকৰ এজ আছিল। লগতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট আপোনালোকৰ 16 ফেব্ৰুৱাৰী 2023 পৰা আপোনালোকৰ 1 মাৰ্চ 2023 তাৰিখলৈকে থাকিব। লগতে আপোনালোকৰ এইটো অফিচিয়েল ৱেবছাইট দেখিছে, ইয়াত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। লগতে আপোনালোকৰ দ্য অনলাইন এপ্লিকেশ্যন এণ্ড ডকুমেণ্টছ ছাবমিটেড বাই দ্য কেণ্ডিডেট উইল বি ভেৰিফাইড উইথ দ্য হেল্প অফ DigiLocker, গভ অফ ইণ্ডিয়া এণ্ড বাই স্কেনিং বাৰকোড অৰ QR কোড ফৰ ইনশ্বৰিং জেনুইনেছ অফ দ্য আপলোডেড ডকুমেণ্টছ। আপোনালোকৰ এইবিলাক ডকুমেণ্টছবিলাক DigiLocker থ্ৰুৰে ভেৰিফাই কৰিব, লিখা আছে, আপোনালোকে চাই ল'ব পাৰিব। বাকী আপোনালোকৰ ইয়াত দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ LP স্কুল। ক্ৰাইটেৰিয়াখিনি দিয়া আছে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল। ইয়াত আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন। আপোনালোকৰ 50% মাৰ্কছ লাগিব, লগতে 2 বছৰৰ যি আপোনালোকৰ BEd কোৰ্চ আছে সেই কোৰ্চ লাগিব, লগতে অৰ ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 45% মাৰ্কছ এণ্ড 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন ইন একৰ্ডেঞ্চ উইথ দ্য NCT ৰেগুলেশ্যন 2002। নহ'লে আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 4 ইয়াৰ বেচেলাৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, যি আপোনালোকৰ BLEd ED আছে সেইটো লাগিব আপোনালোকৰ। তাৰপিছত নহ'লে আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰী উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড 2 ইয়াৰ ডিপ্ল'মা ইন এডুকেশ্যন লাগিব। আৰু নহ'লে আপোনালোকৰ পাছ ইন আছাম টেট অৰ চেণ্ট্ৰেল টেট ফৰ LP স্কুল, এইটো আপোনালোকৰ লাগিব। এইখিনি চাই ল'ব আপোনালোকে। লগতে চেলেৰী ষ্ট্ৰাকচাৰ ইয়াত দিয়াই আছে 14,000 পৰা আপোনালোকৰ 70,000লৈকে আছে। লগতে বাকী গ্ৰেড পে' বাকী এলায়েন্সখিনি ইয়াত থাকিব, চব ইনক্লুড আছে ইয়াত। বাকী আপোনালোকৰ দ্য কেণ্ডিডেট হেভিং কোৱালিফাইড ইন A টেট অৰ C টেট ফৰ LPs এণ্ড গ্ৰেজুৱেশ্যন উইথ এটলিষ্ট 50% মাৰ্কছ এণ্ড বেচেলাৰ ডিগ্ৰী ফৰ অফ এডুকেশ্যন BEd can also apply for the post of regular teacher in LP school, but the person so appointed as a regular teacher shall mandatorily undergo a 6-month brief course in elementary education recognized by the NCT with 2 years of such appointment as regular teacher। এইখিনি আপোনালোকে চাই ল'ব, যি কৈছে BEd লাগিব। বাকী আপোনালোকৰ দিয়া shall be ৰিজাৰ্ভেশ্যন থাকিব, আপোনালোকৰ যি গভৰ্ণমেণ্ট যি ৰুলছ আছে সেই অনুসৰি আপোনালোকৰ ৰিজাৰ্ভেশ্যনবিলাক ইয়াত থাকিব। OBC SC ST PWD ওমেনৰ কাৰণে 33% থাকে, এইটো থাকিব আপোনালোকৰ। বাকী অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে অনলাইন পূৰাব লাগিব। আপোনালোকৰ আছাম টেট C টেট যি ৰোল নম্বৰ আছিল সেইবিলাক দিব লাগিব। লগতে ডেট অফ বাৰ্থ, কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, এড্ৰেছ এইবিলাক আপোনালোকে দিব লাগিব ইয়াত। কাৰিকুলাৰ এক্টিভিটিছ NCC যদি আছে আপোনালোকৰ ইয়াত NCC দিব লাগিব। লগতে আপোনালোকৰ ইয়াত পইণ্টছবিলাক দিয়া আছে কেনেকৈ কি হয়। ইয়াত যদি হাই ছেকেণ্ডেৰী ইকুইভেলেণ্ট 100 মাৰ্কছ, A টেট C টেট ফৰ LP 100 মাৰ্কছ, প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLEd আৰু BEd 100 মাৰ্কছ থাকিব। বাকী আপোনালোকৰ NCC যদি থাকে তাত 10 মাৰ্কছ থাকিব। যদি C চাৰ্টিফিকেট হয় 5 মাৰ্কছ ফৰ NCC B চাৰ্টিফিকেট থাকিব, টোটেল 10 মাৰ্কছ হ'ব। লগতে চাৰ্টিফিকেট ইন ৰিকগনাইজ স্পৰ্টছ ৰিপ্ৰেজেণ্টিং আছাম অফিচিয়েলি, ইয়াত নেশ্যনেল লেভেল যদি আছে আপোনালোকৰ, যদি আপোনালোকে ৰিপ্ৰেজেণ্ট কৰিছে নেশ্যনেল লেভেলত, তেতিয়াহ'লে আপোনালোকৰ 10 মাৰ্কছ তাত থাকিব। লগতে এচিভমেণ্টছ ইন ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিছ ৰিপ্ৰেজেণ্টিং দ্য ষ্টেট অফিচিয়েলি এট নেশ্যনেল লেভেল, যদি ফাইন আৰ্টছত যদি আপোনালোকৰ কিবা আছে চাৰ্টিফিকেট, যদি অফিচিয়েল নেশ্যনেল লেভেলত যদি কিবা কমপ্লিট কৰিছে তেতিয়াহ'লে 10 মাৰ্কছ চাবা থাকিব। য'ত টোটেল আপোনালোকৰ মাৰ্কছ হ'ব 330 মাৰ্কছ হ'ব মেক্সিমাম মাৰ্কছ। এইখিনি আছিল। লগতে আপোনালোকৰ ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি আপলোডেড ইয়াত দিয়া আছে। পাছপৰ্ট চাইজ ফটো লাগিব, লগতে HSLC এডমিট কাৰ্ড লাগিব, লগতে হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব,
চ' আপোনালোকৰ এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ হায়াৰ এডুকেশ্যন DLED BLED যি আপোনালোকৰ DLED BEd যি মাৰ্কশ্বিট আছিল সেই মাৰ্কশ্বিট লাগিব, লগতে কাষ্ট চাৰ্টিফিকেট, ডকুমেণ্টছ ইন ছাপৰ্ট অফ PRC লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, NCC যদি আছে লাগিব, চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ আছাম টেট CTET যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছিল সেই লাগিব। কেণ্ডিডেটছ উইথ ডিচেবিলিটি যদি PWD আছে তেতিয়াহ'লে তাৰ নিশ্চয় চাৰ্টিফিকেট লাগিব। যদি এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে তাৰ লাগিব চাৰ্টিফিকেট, স্কেন, ছিগনেচাৰ লাগিব। চ' এইখিনি আপোনালোকৰ ডকুমেণ্টছ লাগিব, এইখিনি চাই ল'ব আপোনালোকে। বাকী অনলাইন গৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব, লিংকটো ইয়াত দিয়াই আছে। চ' ইমানখিনি আছিল আপোনালোকৰ অনলাইন। 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। 17 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 1 মাৰ্চলৈকে আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া চলি থাকিব। চ' সোনকালে কৰি দিব, বেছি দেৰি নকৰিব, পিছত ছাৰ্ভাৰ নাথাকে, কিবা নাথাকে, বহুত প্ৰব্লেম হৈ যায়। সেইকাৰণে সোনকালে এপ্লাই কৰি দিলে ভাল। 17 তাৰিখৰ পৰা আৰম্ভ হৈছে। চ' আপুনি এইখিনি ভালকৈ চাই ল'ব। চ' ইমানখিনি আছিল আজি ভিডিঅ'টোত, আৰু ভালেখিনি ভেকেঞ্চি আহিছে। 3887টা ভেকেঞ্চি আহিছে। চ' সকলোৱে এপ্লাই কৰি দিব। এপ্লাই চলি আছে যিহেতু। চ' আজি ইমানখিনি আছিল। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু যদি কিবা সুধিবলগীয়া আছে, ক'বলগীয়া আছে, তেতিয়াহ'লে কমেণ্টৰ মাধ্যমেৰে সুধিব পাৰে। চ' ধন্যবাদ।